Hello YouTube team, my name is Sompok Das. My YouTube name Homeboss. I working in YouTube to September 2019. So guys, welcome to my YouTube channel. নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো তো গাইস ৰব 1 মিনিট তো গাইস যোনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব তো গাইস আৰু সদায় মোক মৰম দি থাকিব আৰু গাইস আৰু এটা কথা আছে আৰু সদায় মোৰ লগত সাপোৰ্ট কৰি থাকিব গাইস আপোনালোকে সাপোৰ্ট কৰিলেহে মই আগবাঢ়িব পাৰিম গাইস তো গাইস তেনেহলে ব্লগ ভিডিওটো আৰম্ভ কৰো ৰব আৰু একটা কথা আছে পাহৰি গৈছো মই গাইস ভিডিওটো শেয়াৰ কৰি দিব দেই আপোনালোকে শেয়াৰ কৰিলেহে মই মোৰ ভিডিওবিলাক ভিউজ হ'ব মানুহে দেখিব গাইস তেনেহলে ভিডিওটো শেয়াৰ কৰি দিব ব্লগ তেনেহলে ভিডিওটো আৰম্ভ কৰো গাইস তো গাইস ভিডিওটো মই কিহৰ কাৰণে বনাইছো নাজানো না থাম্বনেলটো চালে গম পাব কিহৰ কাৰণে বনাইছো কিহৰ কাৰণে সাবস্ক্ৰাইব হৈ গল কেক কাটি দিলো বহুত ফুটি লাগিছে 1k সাবস্ক্ৰাইব হৈছে ফাৰ্স্ট টাইম মোৰ চেনেলত কিন্তু হৈ গল বৰ্তমান সাবস্ক্ৰাইবাৰ হল 2280 সাবস্ক্ৰাইবাৰ হৈছে বৰ্তমান ওয়াচ টাইম 5500 কেছ ওয়াচ টাইম হৈ গৈছে 4 ঘণ্টা হ'ব লাগে বেছি হৈ গৈছে কৰি এপ্লাই কৰিলো মই এক নম্বৰ স্টেপটো হৈ গল তাৰপিছত 2 নম্বৰ স্টেপটো ডান হৈ গল তাৰপিছত 3 নম্বৰ স্টেপটো 15 দিন লাগে 15 দিনৰ মানুহবিলাক চাই ঠাইহে ৰিজাল্ট দিয়ে মনিটাইজ হ'ব নে নহব চেনেলটো তো গাইস মোৰ চেনেলটো 15 দিন পিছত ৰিজাল্ট দিল মোৰ মনিটাইজটো ৰিজেক্ট কৰি দিলে এটা গৰম হৈ গল কি করবি আৰু মনিটাইজটো ৰিজেক্ট কৰি দিলে তাৰ পিছত এটা অপচন দি দিছে এপল ভিডিও বুলি এপল ষ্টেটাস বুলি লেখা থাকে ইংলিশ ভিডিও বনাই মানে সাৰিব লাগে আমি চাই ঠাই মানে তাৰপিছত ৰিজাল্ট দিয়ে তো হল মই ভিডিও বনালো ইংলিশ ভিডিওটো এপল ভিডিওটো বনালো দিলো হল তাতেও 4 দিন না 5 দিন পিছত ৰিজাল্ট দিয়ে 5 দিন পিছত মোক ৰিজাল্ট দিয়ে তাৰ ভিডিওটো ৰিজেক্ট কৰি দিলে কি করবি আৰু কপালটো বেয়া মোৰ গাইস কপালটো বেয়া নহয় গাইস মই এটা ভুল কৰিছিলো তাৰ কাৰণে ৰিজেক্ট কৰি দিল মোৰ এখন ভিডিও কপিৰাইট আছিল কপিৰাইটখন মই আগতে ডিলিট কৰি দিলে হয় তেনেহলে মোৰ মনিটাইজটো হৈ গল হয় সাকসেসফুল হৈ গল মোৰ ভুলৰ কাৰণে ৰিজেক্ট হৈ গল তেনেহলে গাইস আৰু নতুন কৰি ফাৰ্ষ্টৰ পৰা আহিছে এখন 4000 ওয়াচ টাইম লাগে আৰু তো গাইস ভিডিওবিলাক চাইলে শেয়াৰ কৰি দিব তেনেহলে মোৰ ওয়াচ টাইমটো বাঢ়ি যাব শেয়াৰ কৰিলে মানুহে ভিডিওবিলাক চালে আৰু যেন মোৰ চেনেলটো মনিটাইজ এপ্লাই কৰিব পাৰো তো গাইস আৰু গাইস মনটো ভাল নহয় তো গাইস মই যে ইংলিশ ভিডিওটো বনাইছিলো এপল ভিডিওটো তেনেহলে চাও অলপমান দেখাবলৈ চেষ্টা কৰিম Hello YouTube team, my name is Sompok Das. My YouTube name Homeboss. I working in YouTube to September 2019. Here is my channel name. I have uploading 30 videos now on my YouTube channel, but unfortunately channel has been rejected monetization by PP program because of reuse content. Now I want to get this whole video on my own tradition with my voice over approved on monetize. Now I want to show you some on my videos content in my YouTube studio. I want to show you some of my video content in my YouTube studio. Here is my video which I uploading on my channel. This video are audio credited with myself and with my own voice over in this video and not you generate tone on voice. If I use any music, it is streaming by YouTube audio library is free, and if music that I use from YouTube audio library right give up credit video in my description, but it's maybe strict to team bring the checking of my channel that it is considered HR content. Their YouTube team single part of my videos are taken from any other original content owner. If I use any part in my video that's it's not belong to me, I use care is I reaction channel, or are you use that parts and supporting content in my video. Their YouTube team I want to show you that how and editing my content. Now want to show you application and software where I edit my video. This is the application which I am use my editing my content. For example, I give you my demo content. I chose video gallery. Now I edit my video on my voice over and music given by audio library. Here is the content I use to edit, and here is the music. It's from recording audio, and it's music from audio library. This is the content which I and use for my editing video. Well, in excited my channel YouTube partner program enable my monetization. Thanks. So guys, ভিডিওটো চালে কেনেকা লাগিছে ভিডিওটো ইখিনি আৰু বনাইছিলো 3 মিনিটৰ বনাব লাগে 3 মিনিটৰ বনাইছিলো তো গাইস ইয়াতে সমাপ্ত কৰো গাইস আপোনালোকক দেখাবৰ কাৰণে মই ভিডিওটো বনালো তো গাইস আৰু সাপোৰ্ট কৰিব খালি নহলে গাইস সদায় মৰম দিব সাপোৰ্ট কৰিব গাইস এই আৰু মনটো ভাল নহয় গাইস